ওলাইছো আৰু দেই ওলাইছো আৰু ৰ'দখনত দেখিছে নহয় তাকে টিকা ফুটা ৰ'দ তথাপি উপায় নাই আৰু এতিয়া নামঘৰ কামততো যাবই লাগিব যিহেতু আমাৰ ধুনীয়াকৈ নিয়ম নীতিখিনি কৰিবলৈ হৈ গ'ল আৰু ৰাতিপুৱাৰ পৰা মানে সময়টো ইমানেই বেছি গৈছে নহয় ক'বলৈ বাকী নাই যিহেতু বেটা মোৰ এইফালে চাই দিয়া আৰু ৰ'দত থিয় হৈছোঁ ৰ'ব চাহলৈ গৈ লৈছোঁ এনেকুৱা ৰ'দটো দিছে নহয় টাইম বহুত গুচি গৈছে সেইকাৰণে এতিয়া যাবলৈ ওলাই আছোঁ আমি নামঘৰলৈ আৰু নামঘৰলৈ মই এপাক গৈছিলোঁ গৈছোঁ তোমালোকে চাবা দেই মোক হ'লে চাবা আকৌ কৈ দিয়া ঠিক আছে আৰু আপোনালোকক জনাব বিচাৰিছোঁ যে আৰু চবেই যে বিশ্বকৰ্মা পূজা উদযাপন কৰক ভালে ভালে দিনটো যাওক আৰু সেয়ে কামনা কৰিছোঁ আৰু তেনেহ'লে বলক দেখাই থাকিম আপোনালোকক ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিৰাতি দেৱ মুহুৰ চৰণ তাৰা নিতে কৰে সেৱ জাতুকে কচিঙি মোৰ চৰণ পূজয় তাতে কে খব মোৰ নামৰ আম্বয় মুক ভোজি জাতুনাৰ হৈ উত্তম সেইকাৰণে খবে মোক ভুলে নৰোত্তম আৰু বন্ধুসকল মই এতিয়া ঘৰমুখীয়া হৈ গৈ আছোঁ নামঘৰত যিহেতু নাম সামৰা হ'ল এতিয়া বেলিও মানে ডুবু হৈছেগৈ আৰু একেদিনাই মানে কি হ'ল বিশ্বকৰ্মা পূজাটো পৰিলে সেয়েহে আমাৰ আলোচনাৰ মৰ্মে সকলো ৰাইজে আলোচনা কৰা হ'ল যে দিনত মানে ভাদ মাহৰ লাষ্ট নাম সামৰা হ'ব আৰু ৰাতি পৰ্যায়লৈ আমাৰ কি কয় বিশ্বকৰ্মা পূজা সেয়েহে সকলোৱে মিলি পিটি আহিলোঁ আৰু নামঘৰলৈ বুলি চাই থাকিব